মিউজিক সিস্টেমটো কিন্তু বিৰাট মজা লাগি আছে আপোনালোকে যোনে লয় একদম মানে সাংঘাতিক ধুনীয়া পাব আৰু হণ্ডাৰ ভালেই আচলতে গাড়ীখন আপোনালোকক অকণমান দেখুৱাইছোঁ ৰানিঙত মই চলাই আছোঁ বহুত স্মুথ হৈ আছে মানে বিৰাট স্মুথ আৰু মাইলেজৰ কাৰণেও বহুত ভাল আপোনালোকে মাইলেজ চাইলেজৰ কাৰণে কোনো চিন্তা নাই মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মোৰ ওচৰত হুণ্ডাই ব্ৰাইও এখন আহিছে 2014 মডেল গাড়ীখন বিৰাট ধুনীয়া হৈ আছে আপোনাৰ ছেকেণ্ড অনাৰৰ গাড়ী ছেকেণ্ড অনাৰ মানে কি একচুৱেলি গাড়ীখন ডক্টৰ এগৰাকী আছিলে ডক্টৰজনৰ পৰা যিজন মানুহে লৈছিলে মানুহজনে মানে বেছি দিন নচলালে তেখেতে নতুন গাড়ী ল'লে মোক দি দিলে আৰু মাইলেজটো মানে গাড়ীখনত বিৰাট ধুনীয়া আপোনালোকে লওঁ বুলি ক'লে একদম মানে মজা হৈ আছে আপোনালোকে লওঁ বুলি ক'লে একদম বিন্দাছ ল'ব পাৰিব খুব ধুনীয়া এল্টো নিচিনা বুলি কৈছোঁ মাইলেজ মই গাড়ীখন আপোনালোকক অকণমান দেখুৱাই দিছোঁ মজা হৈ আছে গাড়ীখনৰ কণ্ডিশ্যন দিছে কালাৰৰ পৰা ধৰি আপোনাৰ টায়াৰৰ পৰা ধৰি গোটেইখিনি বস্তু আচলতে গাড়ীখন বহুত মজা মানে যোনে আচলতে গাড়ীখন ৰাখিছিলে বহুত ধুনীয়াকৈ ৰাখিছিলে আৰু আপোনালোকে কোনোবাই বিশ্বাস নকৰিলে মই দেখুৱাই দিব পাৰিম যে গাড়ীখন ফাৰ্ষ্ট ডক্টৰৰ গাড়ী আছিলে যিজন মানুহে লৈছিলে সেইজনে 3 মাহ নে 4 মাহ গাড়ীখন জাষ্ট 3 মাহ নে 4 মাহ চলালে আৰু সেইটো কাৰণে আচলতে গাড়ীখনৰ কণ্ডিশ্যন বিৰাটেই ধুনীয়া হৈ আছিলে ইণ্টেৰিয়ৰৰ পৰা ধৰি এক্সটেৰিয়ৰ আপোনাৰ গোটেইখিনি বস্তু আচলতে একদম ফুল ৱৰ্কিং কণ্ডিশ্যন মজা হৈ আছে মানে আৰু মাইলেজটো মানে মই নিজেই যেতিয়া মই গাড়ীখন আনিছিলোঁ আনোতে মই কমচে কম 60 কিলোমিটাৰমান ৰাস্তা মই 200 টকা তেলত মই আহি পেলাই সেই 200 টকা তেলতে মই ঘৰ পাইছিলোঁহি আকৌ সেই 200 টকা তেলেই মই আকৌ 7 কিলোমিটাৰমান চলাই পিনি নেক্সট আকৌ পিছত তেল ভৰাইছিলোঁ গতিকে মাইলেজটো আচলতে গম পোৱা গ'ল বহুত ধুনীয়া হয় তেলৰ মাইলেজ আৰু AC পাৱাৰ ষ্টিয়াৰিং আপোনাৰ বিৰাট মজা একদম স্মুথ হয় পূৰা আৰু চাউণ্ড ছিষ্টেমটোতো ক'বই নালাগে চাউণ্ড ছিষ্টেম আপোনাৰ 4টা স্পীকাৰ হোণ্ডাৰ এনেও ভালেই বাকী আপোনাৰ গিয়াৰ চিয়াৰ পূৰা স্মুথ হৈ আছে কোমল হৈ আছে আপোনালোকে ধুনীয়াকৈ এখন এল্টো লোৱাতকৈ আপোনালোকে মই ছাজেষ্ট কৰোঁ আপোনালোকে এইখন ল'ব পাৰে বহুত ধুনীয়া হৈছে আৰু স্মাৰ্ট কি হয় যিহেতু লগতে আহিছে হেৰিটো ৰিম'ট লগতে আহিছে বাকী এইফালে আপোনাৰ গ্লাছ এডজাষ্টাৰ আছে আপোনাৰ 4খন পাৱাৰ উইণ্ডো আছে প্লাছ আপোনাৰ এই এম্বিয়েণ্ট লাইট লাগি আছে এইটো গোটেই এম্বিয়েণ্ট লাইট গোটেই আচলতে ডেছবৰ্ডতে লাগি আছে ৰাতি হ'লে জ্বলি থাকে খুব মজা লাগে গাড়ীখন এইটো কাৰণে আপোনালোকক অলপ ডিটেইলছত দেখাই দিছোঁ আৰু ভিতৰৰ চিট কভাৰ খুব মজা হৈ আছে দেখিছে আপোনালোকে তেনেকৈ ফটা চিটা বুলিবলৈ নায়েই গাড়ীখনত খুব মজা হৈ আছে আৰু ইফালে এইটো ছাইডটো আপোনালোকক অলপ দেখুৱাই দিছোঁ বেক ছাইডটো এইটো আপোনাৰ লেফ্ট ছাইডটো মই অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইটো চব ধুনীয়া হৈ আছে এইফালে বেকত ডেকি আছে ডেকিটো ধুনীয়াকৈ চাফা হৈ আছে চাফ চিকুণ হৈ আছে গাড়ীখন মানে পূৰা ফ্ৰেছ হৈ আছিলে পূৰা ফ্ৰেছ গাড়ী মানে আপোনালোকে সেইটো কাৰণে লওঁ বুলি ক'লে মানে ধুনীয়াকৈ ল'ব পাৰিব আৰু পাৰ্কিঙো বেছি নালাগে গাড়ীখন দেখাতহে কিন্তু গাড়ীখন সৰু কিন্তু গাড়ীখন আপোনাৰ স্পেচ বহুত আছে ভিতৰত আৰু এইফালে ইঞ্জিন দেখিছে ইঞ্জিন আজিলৈকে আপোনাৰ টাচেই কৰা নাই একো টাচেই কৰা নাই একদম চিল হৈ আছে পূৰা মানে ইঞ্জিন ধুবলৈও দৰকাৰ নাই এনেকুৱাই মজা হৈ আছে এইখনৰ প্ৰাইচটো ৰাখিছোঁ আপোনাৰ 2,10,000 টকা এইটো অলমষ্ট ফিক্সেই হয় আৰু কিবা এটা 2-3 হাজাৰ কিবা এটা চাই দিব পাৰিম কাৰণ গাড়ীখনৰ কণ্ডিশ্যন বিৰাট ধুনীয়া হৈ আছে আৰু উইথ ট্ৰান্সফাৰ চব ধুনীয়াকৈ মই কৰি দিম আপোনালোকে লওঁ বুলি ক'লে ধুনীয়াকৈ ল'ব পাৰিব যদি কোনোবাই কণ্টেক্ট কৰোঁ বুলি ভাবে তেতিয়াহ'লে মোৰ ফোন নাম্বাৰটো দিয়া থাকিব চবেই ফোন কৰিব পাৰিব আৰু লগতে যোনে মোৰ নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব আগলৈ নতুন ভিডিঅ' পাই থাকিব তো আজিলৈ বাই বাই